হে বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ' লৈ কিনে আপোনালোকৰ আগত আহিছোঁ। আজি বাঁহী কেনেকৈ বজায় তাক অলপ শিকাম। মই ইউটিউব চাই কিনে বাঁহী বজাবলৈ শিকা বুলি ক'লেও বেয়া নহয়। ইউটিউব চাই মই বাঁহী বজাবলৈ শিকা। তো আপোনালোকেও ইউটিউব চাই বাঁহী বজাবলৈ আৰামছে শিকিব পাৰিব ঘৰত বহি কিনে, একো টেনশ্যন নাই। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'বিলাক আহিলে আপোনালোকে চাব পাৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হ'ল ডি মেজৰ স্কেলৰ বাঁহী। ঠিক আছে, বাঁহীৰ এইটো এটা ফুটা, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা, এইটো এটি ফুকে। তো এইকেইটাই কণ্ট্ৰল কৰে। আৰু এটা আছে এইটো চাইডত এটা। ঠিক আছে, তো আমি আহক এনেকৈ বজাই চাওঁ। প্ৰথমতে যিটো বতাহ মুখেদি যিটো ফুকে সেইখিনি বতাহখিনি কণ্ট্ৰল কৰিব লাগিব। তাৰপিছত আঙুলিয়ে হিলাব লাগিব। এইটো চাওক, এনেকৈ থৈ ল'ব। এইটো মানে এইটো ঘাঁটোত বহাই দিব। তাৰপিছত এইটো এনেকৈ লাহেকৈ ফুকি দিওঁ। আৱাজ ওলাইছে। লাহে লাহে ফুকিব, বতাহটো কণ্ট্ৰল কৰিব। ঠিক আছে, তাৰপিছত আহোঁ এইকেইটা ফুটালে। এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা ফুটা। ঠিক আছে, সাৰেগামাপা আজি শিকিম। তো সাৰেগামাপা এইটো ডি মেজৰ স্কেলৰ চাটো হ'ব। এইটো সা ৰে গা মা সম্পূৰ্ণ বন্ধ, মা পা ধা নি সা চাই লগাই দিম। মানে সা ৰে গা মা পা ধা নি সা নি ধা পা মা গা ৰে সা। ঠিক আছে, সাৰেগামাপা হৈ যাব। ঠিক আছে, সা ৰে গা মা পা ধা নি সা নি ধা পা মা গা ৰে সা। ঠিক আছে, তো এইটো হৈ গ'ল সাৰেগামাপা। মেইন আমাৰ এইটো যিটো মানে বতাহ ফুকে, বতাহ ভৰাই, সেই বতাহ ভৰোৱাটো মেইন কণ্ট্ৰল কৰিব লাগিব। তাৰ বাকীকেইটা এইকেইটা আপুনি নিজে নিজে হেৰি কৰিলেও হ'ব, একো টেনশ্যন নাই। ঠিক আছে, তো আহক। আৰামছে ঘৰত বহি কিনে শিকিব পাৰিব, একো টেনশ্যন নাই। মেইন এইটো ফুকাটো বুজিবনে, এনেকৈ হয়। কিন্তু এই বস্তুটো এনেকৈ লগাই কিনে এনেকৈ কৰিব। ঠিক আছে, তো এইটো হ'ল সাৰেগামাপা। আৰামছে ঘৰত বহি বজাব পাৰিব। যিকোনো স্কেলত আপুনি এটা বাঁহী শিকিলে মানে যিকোনো স্কেলত বেলেগ বেলেগ স্কেলৰ বাঁহী থাকে। এইটো ডি স্কেলৰ বাঁহী হয়, বেলেগ আকৌ চি স্কেলৰ বাঁহী, এনেকৈ মানে বাঁহীবিলাক বেলেগ বেলেগ ধৰণৰ বাঁহী হ'ব। তো আপুনি এইটো আৰামছে এটা বাঁহী শিকিলে, যিকোনো এটা বাঁহী শিকিলে বাকীকেইটা আৰামছে বজাব পাৰিব। সম্পূৰ্ণ একেটাই। ইয়াত ছটা ফুটা আছে, এইটো এটা সাতটা, এইটো মেইন ফুটা যিটো ফুকে, বাকীকেইটা কণ্ট্ৰল কৰিব লাগিব। ঠিক আছে, ঠিক আছে। তো বন্ধুসকল, ভিডিঅ'টো চাই অলপ হ'লেও মই ভাবোঁ আপোনালোকে উপকৃত হ'ব। তো ঘৰতে বহি শিকিব পাৰিব। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোক ভিডিঅ'টো কমেণ্ট কৰিব। ঠিক আছে, ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰি দিব, বেয়া লাগিলে
নকৰিব আৰু ঠিক আছে অ'কে আজিলৈ আহোঁ অ'কে বাই বাই